বহুদিনৰ মূৰত ভিডিঅ'টো আৰম্ভণি কৰিব ওলাইছোঁ। মই এতিয়া কাহিলীপাৰা ৰাস্তাত আছোঁ, যাই আছোঁ। বা এই ৰাতিৰ গুৱাহাটী কি ধুনীয়া লাগে, চাই আহিয়ে আছোঁ। ভাল লাগে। আপোনালোকৰ চাই থাকক ভিডিঅ'টো, লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব কৰিব পাৰি যায় আপোনালোকে। মোৰ চেনেলটো যোনে নতুনকৈ চাইছে চেনেলটোত ছাবস্ক্ৰাইব কৰি দিব, তেতিয়াহে ময়ো ভিডিঅ'টো কৰিবৰ কাৰণে মনটো ভাল লাগিব বা ভিডিঅ' দিবৰ কাৰণে বহুত কষ্টকৰ মাজতে বা কামৰ মাজতো এটা দুটা ভিডিঅ' আপলোড কৰি থাকোঁ। এয়া গুৱাহাটীত বানপানী, ৰাস্তাৰ কাষত পানী আৰু ইয়াৰ স্পীড ব্ৰেকাৰ, য'তে ত'তে স্পীড ব্ৰেকাৰ। এয়া দেখাই বেছি নহয়, গুৱাহাটীৰ ৰাস্তাৰ কাষত গোটেই কিবা কাম কৰিছে, গোটেই ৰাস্তাটোৰ কাষ গোটাই বন্ধ কৰি দিছে আৰু গোটাই একদম চাইডে বেলেগ গোটাই জাম। বৰ কষ্টকৰ আবেলিৰ দিনটো, বহুত কষ্টকৰ। মানুহখিনিও কষ্ট পায়। যদি কোনোবা মানে কাম কৰা মানুহ লেবাৰ বাৰু ভিডিঅ'বিলাক চাইছে, অলপ ৰাস্তাবিলাক অলপ চাইড কৰি থ'লে অলপ ভাল, মানুহ অলপ সুবিধাখিনি হয়। যাই আছোঁ, বতৰটো ভাটিবেলা অলপমান বৰষুণ দিলে অলপ ঠাণ্ডা পৰিছিল, কিন্তু এতিয়া আৰু গৰমে আহিল। কি কৰিম কি নকৰিম, বতৰ খুব বেয়া, একেই জেগা, কি কৰিব আৰু উপায় নাই। বতৰটো খুব বেয়া, আৰু বৰষুণ আহিবই। কি কৰিম, ৰাতিলৈ কিজানি বৰষুণে আহে। কি গুৱাহাটীৰ ৰাস্তা, বাপৰে কি বেয়া ৰাস্তা। এয়া স্পীড ব্ৰেকাৰ পাৰ হ'লোঁ, এইটো মোটামুটি গাড়ী বা কি গাঁটি ৰাস্তা। এনেকুৱা ৰাস্তা গুৱাহাটী চিটিৰ মাজত এখন বৰগাঁথনি বিভাগৰ চব পইচা খাইছে আৰু চব গাঁটি আছে। পানী একজাক হ'লে গোটাই গাঁটি, ইমান লম্বা গাঁটা। আহি আমি গণেশ মন্দিৰ পালোঁ। গণেশ মন্দিৰ দেখাই পাইছে কিমান গাড়ীৰ জাম। একচুৱেলি আৰু মাজতে খুব বেয়াখিনি বানপানী হৈছিলে, বেয়াও হৈছে একচুৱেলি। এতিয়া আমি যাই আছোঁ চুপাৰ মাৰ্কেট, অলপমান মাংস কিনিম আৰু অলপমান পিঁয়াজ কিনিম আৰু এটা এটা বস্তু কিনিম। কি বস্তু কিনিম আপোনালোকে চাই থাকিব। এতিয়া আমি আহি পালোঁ গণেশ মন্দিৰ এইটো মন্দিৰ চব দেখাই পাইছে। ইফালে গাড়ী সিফালে গাড়ী, বহুত ভিৰ। আপোনালোকে চাই থাকক ভিডিঅ'টোত, নতুনকৈ যোনে চাইছে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে পাহৰি নতুন ভিডিঅ' পাবলৈ, নতুন ভিডিঅ' দিবলৈ বহুত চেষ্টা কৰিম। একচুৱেলি মোৰ এদিন গমেই পাইছে, আগৰ ভিডিঅ'টো ক'লোঁ নে নক'লোঁ মনত নাই, কিন্তু হৈছিল চব গাটো ভালে নহয় বা মোৰ মিলে গাটো বেয়া আছিলে। আহি আছোঁ, এতিয়া লাষ্ট গেট পাম লাহে লাহে।
ব্ৰিজখন হ'ল কিন্তু জাম এতিয়ালৈ কমাই নাই এয়া জাম আৰম্ভণি হ'লেই জাম আৰম্ভণি হ'বৰ হ'লে কি কৰিব ৰাজগেটত জাম আৰম্ভণি হ'ল সিফালে মাজে মাজে যাওঁ চাইকেলখন লৈ মোৰ এখন BMW একচুৱেলি চাইকেল নহয় মোৰ মতে এখন BMW এয়া মাজৰ এই চকৰটো চালে খুব ভাল লাগে আৰু এইখিনি জেগাতে মই বেছিভাগ আহিবৰ মন যায় ফুৰিব মন যায় এয়া দেখাই পাইছে মোৰ পিছফালে এইটো আহিছোঁ ব্ৰিজখনৰ আগেদি আহি আছোঁ কিন্তু ব্ৰিজখনৰ আগেদি আহিলে কিন্তু জামটো কমাই নাই এতিয়ালৈকে এয়া ছুপাৰ মাৰ্কেট আহি পালোঁ অলপমান মাংস লওঁ এয়া মাংসৰ দোকান দাদাই ফ্ৰেছ মাংস আহিছে আৰু এয়া মাংস কাটিছোঁ অলপমান লওঁ মাংস 1-2জন মানুহ হ'ব এয়া মই আহি পাইছোঁ দোকান আপোনালোকে দেখাই পাইছে মাংস দোকানত আছোঁ মই ইয়াত চিলিণ্ডাৰ দিছিলে একচুৱেলি হাঁহ পাহবিলাকো ঘূৰে মুৰ্গীও কিনি নিয়ে একচুৱেলি এয়া আৰু আপেল কাৰণে এটা বস্তু ল'ম বুলি কৈছিলোঁ এটা ডালিম ল'লোঁ একচুৱেলি এটা ডালিমতে 80 টকা বহুত দাম হৈছে দাম বহুত হৈছে তথাপিও আপেলটো খুৱাব লাগিব আৰু তাইৰো গাটো খুব বেয়া মাজতে ডায়েৰিয়া হৈছিলে এতিয়া যাওঁ এখন এতিয়া চব্জিৰ দোকান আছে চাওঁ পিঁয়াজটো লওঁ নেকি ইয়াতে অলপ মই আদা ৰহুনো লওঁ কিবা কয় পিঁয়াজৰ দাম একচুৱেলি পিঁয়াজৰ দাম মাৰ্কেটত 40 টকা ইয়াতে বা কিমান কয় চাওঁ ৰ'বচোন এতিয়া এখন দোকান আছে এই পুলিচত দিম তোমাক 50 টকা কিলো বুলি কৈছ বঢ়িয়া 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 50 টকা কিলো কৈছ পুলিচক দি পেলাই কি কৰিবি ক এই তোমাক পুলিচত দিলে তোমাৰ চব্জি তব্জি চব মই লৈ যাম পাছত এক বছৰ খাব পাৰিম নাই কি মোক পুলিচত দিলে কি হ'ব এটা পেকেট দিয়াচোন আদা 9-10 টকা দি দিয়া